হেল্ল' বন্ধুসকল, শ্বৰ্ট ষ্টৰী প্ৰেজেণ্ট ছাজাম 2019 বৰ্ষত মুক্তি পোৱা ছাজাম এখন ছুপাৰ হিৰো মুভি। একশ্যন, ড্ৰামা, কমেডি, ফেণ্টাষ্টিৰে ভৰপূৰ এই মুভিখন চাই আপুনিও ক'বলৈ বাধ্য হ'ব, বাহ কি মুভি হয়। চেনেলটোলৈ যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে আৰু যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব বুটনটো ক্লিক কৰা নাই, এবাৰ প্লিজ ক্লিক কৰি দিব, যাতে আপুনি সদায় নতুন নতুন দেশ বিদেশৰ চিনেমাৰ কাহিনী অসমীয়াতে শুনিবলৈ পাব পাৰে। এতিয়া আহোঁ কাহিনীৰ মাজলৈ। আৰম্ভণিতে দেখিবলৈ পোৱা যায় খ্ৰীষ্টমাছৰ ৰাতি এটা সৰু ল'ৰা তাৰ দেউতাক আৰু ককায়েকৰ সৈতে গাড়ীত ককাকৰ ঘৰলৈ বুলি গৈ থাকে। হঠাতে গাড়ীখনৰ চাৰিওফালে বৰফেৰে আগুৰি ধৰে আৰু ল'ৰাটো উপস্থিত হৈ গৈ এটা গুহাত। তাত ল'ৰাটোৱে এটা বুঢ়া মানুহক লগ পায়, যি হাতত এডাল যাদুৰ দণ্ড লৈ থাকে। মানুহটোৱে নিজৰ পৰিচয় দি কয় যে তেওঁ যাদুকৰবোৰৰ লিডাৰ হয়। তেওঁ উত্তৰাধিকাৰী বিচাৰি আছে আৰু ল'ৰাটোক এটা সৰু পৰীক্ষা দিবলৈ কয়, কিন্তু ল'ৰাটো পৰীক্ষাত ফেইল হয়। সি পুনৰ গাড়ীখনত উপস্থিত হৈ গৈ সঞ্চিত ঘূৰাই পাই ল'ৰাটোৱে চিঞৰ বাখৰ কৰিবলৈ ধৰে আৰু তেতিয়া তাহাঁতৰ গাড়ীখন এক্সিডেণ্ট হৈ যায়। সকলো বাচি যায়, কিন্তু দেউতাক আঘাতপ্ৰাপ্ত হয়। 20 বছৰৰ পাছত সেইখন চহৰতে এটা টিনেজাৰ ল'ৰা দেখিবলৈ পোৱা যায়, যাৰ নাম বিলি হয়। সি অনাথ হয়, কিন্তু তাৰ মাক জীয়াই থাকে। সি সকলোতে মাকক বিচাৰি থাকে। তাক এহাল দম্পতীয়ে তুলি ল'বলৈ আহে। উপায়হীন হৈ সি তেওঁলোকৰ ঘৰলৈ যায়। তেওঁলোকৰ ঘৰত সি লগ পায় তেওঁলোকৰ তুলি লোৱা 5টি সন্তান। আনফালে দেখিবলৈ পোৱা যায় ডক্টৰ শিৱানা নামৰ এজন ব্যক্তিয়ে বহুতো সৰু সৰু ল'ৰা ছোৱালীৰ ইণ্টাৰভিউ লৈ সেই যাদুকৰজনৰ এড্ৰেছ বিচাৰি থাকে। আচলতে ডক্টৰ শিৱানা হ'ল প্ৰথমে দেখা পোৱা সেই সৰু ল'ৰাজন, যাক যাদুকৰে ৰিজেক্ট কৰিছিল। তেওঁ অৱশেষত যাদুকৰজনৰ ঠিকনাটো বিচাৰি পায় আৰু সেই গুহাটোৰ ভিতৰত উপস্থিত হৈ গৈ সেই গুহাটোত থকা অপশক্তিবোৰক সি আদৰি লয় আৰু শক্তিশালী হৈ পৰে। আনপিনে বিলি স্কুল যায়। তাত দুজন ল'ৰাৰ লগত তাহাঁতৰ কাজিয়া হয় আৰু পলাই পলাই বিলি মেট্ৰ'ত উঠে। সেই মেট্ৰ'খন হঠাতে বৰফেৰে ঢাক খাই যায় আৰু বিলি সেই যাদুকৰজনৰ গুহাত গৈ উপস্থিত হৈ গৈ বুঢ়াজন ইতিমধ্যে দুৰ্বল হৈ পৰিছে আৰু তেওঁ বিলিক তেওঁৰ যাদুকৰৰ উত্তৰাধিকাৰী পাতি দিয়ে আৰু তাক চেজাম বুলি চিঞৰিবলৈ কয়। বিলি ৰঙা ড্ৰেছ পিন্ধা এটা ডাঙৰ ছুপাৰ হিৰো হৈ পৰে। সি আগৰ ৰূপলৈ কেনেকৈ উভতি যাব নাজানে, গতিকে সি ফ্ৰেডিক মনে মনে লগ কৰে। সি তাৰ শক্তিবোৰো পৰীক্ষা কৰে আৰু তেনেকৈ সি গম পায় পুনৰ আগৰ ৰূপলৈ উভতি যোৱাৰ টেকনিক। আনহাতেদি বেয়া শক্তিবোৰ পাই ডক্টৰ শিৱানাই তাৰ ককায়েক আৰু দেউতাকক মাৰি পেলায়। সি বিলিকো বিচাৰি থাকে তাৰ শক্তিবোৰ পাবলৈ। বিলিয়ে নতুন পাৱাৰবোৰ পাই এনজয় কৰে, মানুহৰ লগত ফটো তোলে, সৰু সৰু দুই এটা ঘটনাৰ পৰা মানুহবোৰক ৰক্ষাও কৰে। ফ্ৰেডিয়ে সকলো ইউটিউবত আপলোড কৰি দিয়ে আৰু তাৰ মাজতে বিলি ফেমাছ হৈ যায়। আনপিনে ভিলেনজনে বিলিক বিচাৰি পায়। দুয়োটাৰ মাজত ফাইট হয়। এবাৰ সুযোগ বুজি বিলি পলাই আহে, কিন্তু তথাপিও ভিলেনজনে বিলিক বিচাৰি পায় আৰু ফ্ৰেডিক কিডনেপ কৰে। ঘৰত মাক দেউতাকক বাদ দি বাকীবোৰে বিলিৰ সত্যটো গম পায়। লগতে তাহাঁতে বিলিক কয় যে তাহাঁতে বিলিৰ মাকৰ ঠিকনাটো বিচাৰি পাইছে। ঠিকনাটো পাই বিলিয়ে মাকক লগ কৰিবলৈ যায়। সি মাকক লগ পায়, কিন্তু মাকে বিলিক কয় যে তেওঁ বৰ্তমান বিলিক আদৰি ল'ব নোৱাৰে আৰু তেওঁ জানি শুনিয়ে বিলিক পুলিচৰ তাত এৰি থৈ আহিছিল। কথাষাৰ শুনি বিলি মনত দুখ পায়, কিন্তু তথাপিও হাঁহি মুখে সি মাকৰ ওচৰৰ পৰা বিদায় লৈ আহে। আনপিনে ডক্টৰ শিৱানাই আহি বিলিৰ তুলনীয়া সকলো বাই ভনীক কিডনেপ কৰে। তেওঁ বিলিৰ সকলো পাৱাৰবোৰ তেওঁক দিবলৈ কয়, কিন্তু বিলি মান্তি নহয়। সি যাদুৰ দণ্ডডাল হাতত লয় আৰু সকলো ভাই ভনীক লাঠিডালত ধৰি ক'বলৈ কয়, ছাজাম। মুহূৰ্ততে সকলো ছুপাৰ হিৰো হৈ পৰে। আচলতে বিলিয়ে সকলোৰে মাজত পাৱাৰবোৰ শ্বেয়াৰ কৰি দিয়ে। ইয়াৰ পাছত 6জন ছুপাৰ হিৰো লগ লাগি ভিলেনজনৰ লগত ফাইট কৰেগৈ। বহু সময় ফাইট কৰাৰ পিছত এটা সময়ত বিলিয়ে যাদুদণ্ডডাল হাতত লৈ সেইডাল ভাঙি দিয়ে। তাৰ লগে লগে ভিলেনজনো পাৱাৰলেছ হৈ পৰে আৰু শেষত তাক মাৰি পেলায়। যাদুদণ্ডডাল ভাঙি দিয়াৰ ফলত কি হ'ল, এই কাহিনীটো ছাজামৰ পাৰ্ট 2ত আছে। পাৰ্ট 2ৰ লিংক আপোনালোকে ভিডিঅ'টিৰ শেষত পাব। এতিয়া আহোঁ কাহিনীৰ শেষৰ ভাগলৈ। ভিলেনজনক মাৰি বিলি আৰু তাৰ সকলো ভাই ভনী ঘৰলৈ ঘূৰি যায় আৰু তেওঁলোকে এটা নৰ্মেল লাইফত থাকিবলৈ লয় আৰু ইয়াতে মুভিখন শেষ হয়।